হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ অন্য মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ক্লাছলৈ নিবৰ কাৰণে টিফিন এয়া বুটকে ভাজি লৈছোঁ আৰু এয়া ওলাই মেলি লৈ লগৰজনীয়ে পালেহি আৰু তাইৰ লগতে এই ক্লাছলৈ বুলি আহিলোঁ আৰু ক্লাছ আহি পালোহিয়ে। সকলো আহিলেই বাৰু ছোৱালী আহি পায়ে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ গ'ল। আমাক যিহেতু এম্ব্ৰইডাৰী বৰ্তমান শিকাই আছে আৰু এয়া মোৰ ফুলপাহ মানে ফাৰ্ষ্ট শিকিছোঁ, ইমানো ভাল হোৱা নাই আৰু কৰিছোঁ। কেনেকুৱা হৈছে বাৰু জনাবচোন। আৰু এইয়া লগৰকেইজনীও পূৰা কৰি আছে, মেমো আহিলে বাৰু। এয়া লগৰকেইজনীয়ে কৰি আছে, মেমো ৰুমত সোমালেহি। তাৰপিছত এইয়া লগৰজনীৰ ফুলপাহ বহুত মৰম লাগিছে, এয়া ভণ্টি হয়। তাৰপৰা এয়া লগৰজনীৰ ফুল বহুত ভাল লাগিছে। তাৰপিছত আমাৰ এইয়া মাজতে ব্ৰেক টাইম হ'ল আৰু ব্ৰেক টাইমত আমি খাই ল'লোঁ চাহ, লাল চাহ আৰু মিঠাই, আৰু মই নিছিলোঁ বুট আৰু লগৰ এগৰাকীয়ে আনিছিলে পিঠা, আৰু সেনেকৈ সকলোৱে মিলাপ্ৰীতিৰে খালোঁ। আৰু খাই বৈ আকৌ ক্লাছত বহিব হৈ গ'ল আৰু সকলোৱে আকৌ ক্লাছত বহিলোঁ। এয়া ফুল চুল কৰিছোঁ, আকৌ আজিৰ দিনটো এনেকৈয়ে গৈছে ফুল চুল কৰি। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।